নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম আমাৰ ঘৰখন ভাঙি পেলালে। আমাৰ ঘৰখন ভাঙি পেলালে। এতিয়া আমি কলৈ যাম? পৰিস্থিতিৰ তাগিদাই পখিলা খেদাৰ বয়সত মোকো বুজাই দিলে জীৱনৰ দায়িত্ববোধ আৰু মমতাৰ সংবেদনশীল সংজ্ঞাবোৰ। একাংশই মোক নাম দিলে মই বোলে শিশু শ্ৰমিক, কিন্তু মই দৃঢ়তাৰে কওঁ মই শিশু শ্ৰমিক নহয়। আপোন বস্তুবোৰৰ মমতাত মই কেৱল মোৰ দায়িত্ব পালন কৰিছিলোঁ। সেই সময়ত মোৰো বুকুখন বিষাইছিল, কিন্তু কি কৰিম, এয়া জীৱনৰ নিষ্ঠুৰ সত্য। নমস্কাৰ।